নমস্কাৰ সৰু সৰু ভাল লগা আকৌ এটা নতুন কাহিনী লৈ মই আপোনাৰ মোবাইলৰ স্ক্ৰীনত আহি ভুমুকি মাৰিছোহি আশা কৰোঁ ভাল পাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজি এটা খুব ধুনীয়া কাহিনী ক'বলৈ গৈ আছোঁ কাহিনীটো আপুনি নিশ্চয় ভাল পাব তো আহকচোন আমি প্ৰথমতে কাহিনীটো শুনি লওঁ এখন প্লেনত পাঁচগৰাকী মানুহ মানে ভ্ৰমণ কৰি আছিলে পাঁচগৰাকী মানুহ এখন প্লেনত আৰু তাত গুণীমানী ব্যক্তিসকল আছিলে মহেন্দ্ৰ সিং ধোনী আছিলে তাৰপিছত ৰতন টাটা আছিলে নৰেন্দ্ৰ মোদী আছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে ৰাহুল গান্ধী আছিল আৰু এটা বাচ্চা আছিলে তাৰপিছত তিনিগৰাকী পাঁচগৰাকী ভ্ৰমণ কৰি আছে এৰোপ্লেনত তেনেকুৱাতে মানে প্লেনখন মানে ক্ৰেছ লেণ্ডিং কৰিব লাগিব আৰু প্লেনখনৰ ভিতৰত মাত্ৰ 4টা পেৰাচুটহে আছে গতিকে মানুহ আছে 5জন পেৰাচুট আছে 4টা গতিকে এতিয়া কি কৰিব প্ৰতিজন এটা এটাকৈ নামিব লাগিব কিন্তু এজন থাকিব লাগিব এতিয়া উপায়টো নাই গতিকে তেনেকুৱাতে ধোনীয়ে ক'লে যে মইতো ভাৰতৰ ক্ৰিকেটাৰ গতিকে মইতো ক্ৰিকেট খেলিবই লাগিব ভাৰতৰ হৈ গতিকে মই জঁপিয়াই দিওঁ মহেন্দ্ৰ সিং ধোনীয়ে এটা জেকেট লৈ পেলাই জঁপিয়াই দিলে তাত তেনেকুৱাতে ৰতন টাটাই ক'লে মইতো এতিয়া দেশৰ ধনী ব্যক্তি মোৰ তলত বহুত মানুহে কাম কৰি আছে মই জঁপিয়াই দিব লাগিব গতিকে তেওঁ পেৰাচুট এটালৈ জঁপিয়াই দিলে তাৰপিছত আহিল ৰাজীৱ গান্ধীয়ে ক'লে মইতো জননেতা দেশৰ প্ৰতিজন প্ৰতিনিধিয়ে মোক ছাপোৰ্ট কৰে গতিকে মই পেৰাচুট এটালৈ মই জঁপিয়াই দিওঁ তেওঁ জঁপিয়াই দিলে তাৰপিছত তেনেকুৱাতে নৰেন্দ্ৰ মোদীয়ে ক'লে গতিকে বাচ্চাটোক ক'লে তুমি আমাৰ দেশৰ ভৱিষ্যত গতিকে তুমি এটা কাম কৰা তুমি পেৰাচুটটোলৈ জঁপিয়াই দিয়া তেনেকুৱাতে বাচ্চাটোৱে কৈছে পেৰাচুট দেখোন 2টা আছে তাৰপিছত নৰেন্দ্ৰ মোদীয়ে কৈছে নাই পেৰাচুট এটা আছে কাৰণ তিনিজনটো জঁপিয়াই দিলে কৈছে নাই পেৰাচুট 2টাই আছে ৰাহুল গান্ধী খুৰাই বোলে মোৰ স্কুলীয়া বেগটোলৈ জঁপিয়াই দিলে